নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া মাছ ফ্ৰাই কৰি আছোঁ। এয়া কাৱৈ মাছ ফ্ৰাই কৰি আছোঁ। তাৰপিছতে এইফালে আকৌ অমিতা, আলু অমিতা এনেদৰে মানে তৰকাৰী বনাই আছোঁ। আৰু তলতে মই ফ্ৰাই কৰি যিহেতু মই ফ্ৰাই কৰি আছোঁ মাছখিনি। যেতিয়া ফ্ৰাই কৰি হ'ব তেতিয়া মই উতলি থকা তৰকাৰীখিনি মই ফ্ৰাই কৰি থোৱা মাছ কেইপিচ মই ইয়াতে পেলাই দিম দেই। আৰু কাৱৈ মাছ ফ্ৰাই কৰি আছোঁ। আৰু ফ্ৰাই কৰি যিহেতু হৈ গৈছে, এই কিপিচ মই এয়া উতলি থকা তৰকাৰীত পেলাই দিছোঁ দেই। আৰু সৰধন যিহেতু মোৰ কোলাত উঠি আছে, অসুবিধা হৈছে অকণমান মাছখিনি ফ্ৰাই কৰোঁতে। মই ধুনক কোলাত লৈ মাছ ফ্ৰাই কৰি আছোঁ। ইফালে উতলি থকা তৰকাৰীত 3টা কাৱৈ মাছ পেলাই দিছোঁ। ইফালে এইকেইটা আৰু অকণমান বেছিকৈ ফ্ৰাই কৰিব লাগিব। আৰু মানুহজনে যিহেতু আধা ফ্ৰাই কৰা মাছ নাখায়, ভালদৰে ফ্ৰাই কৰিব লাগিব। সেয়াই আৰু দেই। আৰু সকলোকে বাই বাই।